Hello everyone, welcome to my vlog. আজি এটা দীঘলীয়া vlog লৈ আপোনালোকৰ মাজত বহুত দিনৰ পিছত মই আহি আছোঁ। মই মাজে মাজে মিনি vlog দিওঁ বাৰু, কিন্তু মানে লং ভিডিঅ' দিবলৈ তেনেকৈ হোৱা নাছিলে। চ' আজি এটা মানে ডিফাৰেণ্ট মানে মোৰ vlogত এইটো ফাৰ্ষ্ট টাইম হ'ব, অলপ ডিফাৰেণ্ট অলপ বেলেগ আছে। সেইটো ভিডিঅ' লৈ আপোনালোকৰ মাজত আজি মই আহি আছোঁ। vlog ভিডিঅ'টো চাওঁ আৰু আজিলৈকে যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি আছিলে দেন ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে মোক ভাল পাই গৈ থাকিব, যেনেকৈ মই ক'ৰবাত যাওঁ ভিডিঅ' সৰুকৈ দিওঁ বাৰু। আৰু আপোনালোককো সদায় নতুন নতুন ভিডিঅ' এটাত মই লৈ গৈ থাকিম। আপোনালোকে জানে মই এতিয়া মানে মাৰ্ঘেৰিটাতো নাই, ডিব্ৰুগড়তো নাই, মই আহিছোঁ শিলচৰ। আৰু মই ইয়াত অলপ ফুৰি আছোঁ। মই বা ভিডিঅ' ঘৰলৈ আহিছিলোঁ। চ' বলক আজি কি বিশেষ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত মই আহি আছোঁ। তাৰ কাৰণে ষ্টাৰ্ট। এনেকৈ মই চুলি বন্ধা দেখি চাগে আপোনালোক সকলোৱে অলপ কিবা হিণ্টছ পাইছে, তথাপিও এতিয়া ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ। চ' ফাইনেলি মই আহি পালোঁ মানে মই ক'তো তেনেকৈ বাহিৰত পাৰ্লাৰত বা ক'তো বাহিৰত তেনেকৈ যোৱা নাই। আৰু মই আজি এটা মানে মোৰ চুলিৰ কাৰণে বিশেষ কিবা এটা কৰিম বুলি ভাবিছোঁ। আপোনালোকক মই ভিডিঅ'ত দেখাই থাকিম আৰু আপোনালোকে ভালকৈ ভিডিঅ'টো চাই কৰি থাকিব। এইয়া ফাইনেলি বাইদেৱে কৈছে মোক তেওঁ মোৰ চুলিটো কেনেকুৱা হৈ আছিলে যে সেইটো দেখি মানে বাইদেৱে মোক কৈছে ধুনীয়া। বাইদেউ এফালে চাই দিয়ক এবাৰ। বৰ আমাৰ নগাঁৱৰে হয় বাইদেউজনী, মৰমৰ বাইদেউগৰাকী। তাই মোক কৈছে চুলি স্পাৰ্ট কৰি দিব। আৰু বাইদেউ ইয়াত কি দিছে আপুনি? মই ইয়াত দিছোঁ চিৰাম। আচ্ছা, এইটোতো ক্ৰীম হয় ন? এইটো ক্ৰীম, এল'ভেৰা জেলো দিব পাৰি। আচ্ছা, এই কেপচিলো দিব পাৰি, কিন্তু মোৰ সেই দুটা নাই। অঁ, এতিয়া চিৰামকৈ দিছোঁ। ঠিক আছে। ভিজা আছে? ভিজা আছে, পূৰা ভিজা আছে। কিন্তু মই চুলিটোৱে দেউতাই কৈছে বোলে তুমি ৰং লগাম বুলি কৈছিলা। এইয়া দেখিছেনে মোৰ চুলি এইমাত্ৰ ধুই আহিছিলোঁ। ঠাণ্ডা, কিন্তু উপায় নাই ন, কিবা ভালৰ কাৰণে কিবা এটা কম্প্ৰমাইজ চেক্ৰিফাইচ কৰিব লাগিব। বাইদেউ কেতিয়া আহিব জানো? বাইদেউ নাহে ন দিনত? আছেতো। চুলি বৰ বেয়া হৈ গৈছে। আৰু মানে মই ডিউটিৰ পৰা যে ক'ৰ্ট যাওঁ যে, ঘৰৰ পৰা যেতিয়া ক'ৰ্ট যাওঁ মানে ৰাস্তাত ধূলি হৈ যায় ন, সেইকাৰণে। দেখিছেনে মই ফাৰ্ষ্ট টাইম মানে চুলি স্পা কৰিছোঁ। মোৰ চুলি নেচাৰেলি আছিলে, মই ষ্টাইটো কৰা নাই, প্লাছ ষ্টাইক মানে একোৱেই কৰা নাই আৰু। ত' আজি বাইদেউ মোৰ চুলিৰ অৱস্থা দেখি তেওঁ মানে কৈছে কি মোৰ চুলি ধুনীয়া এটা কৰি দিব। কেনেকুৱা হ'ব লাষ্টত আপোনালোককো দেখাম দেই। খানা আপুনি খানা বনালে? ৰুটি খালে। মই ৰুটি খোৱা তাৰপিছত ভাত খোৱাই নাই। মোৰ চুলি যে বৰ ডাঠ আছিলে, এতিয়া পাতল হৈ গ'ল। বহুত পাতল হ'ল মোৰ চুলি। চুৰিজনী কেনেকৈ মোৰ ভৰিৰ ওপৰত উঠিবলৈটো কৰিছে এইজনী, বৰ কিবা আৰামছে বহি লৈছে চকীৰ ওপৰত। দেখিছেনে বাইদেৱে একদম ডাইনিঙত কিমান ধুনীয়াকৈ মানি প্লেণ্টটো লগাইছে। ভাল লাগি গৈছে এই দেখি। একচুৱেলি ভাল ন মানি প্লাণ্ট ভিতৰত লগালে। তাৰপিছত এইটো শুকাব। এইটো শুকুৱাব নালাগে, এইটো হেৰি কৰিব লাগিব, হিট দিব লাগিব। চুলিটো সৰি নাযায় ন? চুলি সৰিছে, চেনি মোৰ পাতলা হৈছে। ঠাণ্ডাও নোসোমালে হয় ন? ঠাণ্ডা নোসোমাই। আৰু মই অকণমান হেৰি কৰি দিম, মাছাজ অকণমান দি দিম মাথাটো। মই যে টোপনিয়ে যাম আৰু আপুনি এনেকুৱাকৈ কৰিলে। গা ধুই আহিছোঁ, তাৰ ওপৰত আপুনি
ডে টাইমত কৈছে মই গা ধুই আছিলোঁ তুমি বোলে ৰং লগাবা মই কৈছোঁ অঁ বাইদেউক ক'ব মই গৈ আছোঁ অলপ দেৰি পিছত ককাক বুজি নাপাব ন স্পা বুলি ক'লে অঁ তো আপুনি ঠিকেই কৰিলে ৰং লগাম বুলি কৈছিলে আপুনি যে বৰ ধুনীয়াকৈ মাছেজ কৰিব জানে দেই কোন আহিছে মোৰ নোহোৱাত আহিলে চাগে স্কুলৰ পৰা এইটো কিহৰ কাৰণে চুলি অকণমান গৰম দিব অঁ একো নহয়তো মোক যে ভয় লাগে দেই এইবোৰ টুপি নিচিনা কিমান ভাল লাগিছে কিন্তু মানে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হ'ব আৰু আপোনাৰ চুলি সেইকাৰণে ইমান ভাল চফ্ট আপুনি কৰি থাকে ন মাজে মাজে 10-15 মিনিট হা একো নহয়তো গৰম এটা হেৰি হৈ থাকিব চুলিটো অলপ গৰম হৈ থাকক তাৰ বাবে বাইদেৱে মোক কিবা এটা এইটো হিট লগাই থৈ গৈছে আৰু কৈছে 10 মিনিটলৈকে মই এনেকৈ ৰৈ দিওঁ এয়া চাওক আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ব মই জনাম আপোনালোকক আৰু আপোনালোকো যদি ঘৰতে মানে নিজকে কেয়াৰ ল'ব বিচাৰে চ' এনেকৈ কৰিব পাৰিব লগাই দিওঁ ন এইটো চ' মই ওলালোঁ এইটো গৰম হৈ আছিলে এতিয়া অলপ ঠাণ্ডা হৈছে ন ওলোৱাৰ পিছত অলপমান ঠাণ্ডা হৈ লওক মই চাহ বনালে তাৰপিছত অকণ মালিচ দি দিম হৈ যাব তাৰপিছত আকৌ ধুই দিব হা ঠাণ্ডা লাগিব আকৌ ধুবলৈ ধুই দিয়াৰ পিছত আকৌ মোৰ ওচৰলৈ আহিব ষ্ট্ৰেটনাৰ মাৰি দিম ঠিক আছে আজি মোৰ চুলি পূৰা বেলেগ হ'ব যেন পাইছোঁ মায়ে মোক ক'ব তুমি কি কৰি আহিলা দিয়া একচুৱেলি ন নিজে ঘৰতে কৰাই ভাল লাগে মানে আপোনালোক যদি কেতিয়াবা পাৰ্লাৰ যাব বিচাৰিলে যাব মই নকওঁ যে পাৰ্লাৰ নাযাব কিন্তু মানে যদি ঘৰতে থাকে চব বস্তু দেন পাৰ্লাৰ যাবলৈ কিয় লাগে টাইমো বাচিব প্লাছ অহা যোৱাও মানে ধেৰ আৰু চ' এতিয়া আমি চাহ খাম দিয়ে মোৰ কাৰণে চাহ বনাব চালি বোলে চবকে খাই পেলাইছে এনেকুৱা নিচিনা মোৰ ঘৰ ৰাতিপুৱা উঠিয়ে মোৰ ভয় লাগি গ'ল নহয় আৰামটোৱে মোক বেছি টোপনি ধৰিছে শিলচৰত যে আমাৰ ফালৰ পৰা অলপ ঠাণ্ডা কম আমাৰ ফালে বৰ ঠাণ্ডা পাহাৰ আছেতো ওচৰত আমাৰ অৰুণাচল ওচৰ বুলি ক'লেও বেয়া নহয় মোৰ কাৰণে ধুনীয়াকৈ চাহ একাপ আনি দিছে ফাইনেলি মই লগালোঁ তাৰপিছত চুলি ধুবলৈ মোক বাইদেৱে পঠাইছে এতিয়া মই চুলি অলপ ধুই দিওঁ ধুই পেলাই এই চিৰামটো লগাবলৈ গৈছে লওকচোন ট্ৰাই কৰি চাওঁ আজি বেলেগ কিবা এটা মই বাইদেউ দিয়ে কোৱা নিচিনাকৈ মই চুলিটো ধুই ল'লোঁ এতিয়া অলপ দেৰি শুকাই লওঁ শুকাই পাছতে চিৰামটো লগাম তাৰপিছত তেওঁ আকৌ মোক কিবা মানে ষ্ট্ৰেইট নে কিবা কৰি দিব বোলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিব লাইক কৰিব চ' আৰু আপোনালোকৰ যদি ফ্ৰেণ্ড চাৰ্কেলত কোনোবা আছে তেওঁলোকে যদি ঘৰতে নিজে মানে নিজৰ কেয়াৰ কৰি ভাল পায় তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব रंग तेरा देख के रूप तेरा देख के फितरत भी हैरान है के भन्नुभयो क्या बा केही भन्नुभयो क्या मलाई ल हुन्छ
কেনেকুৱা লাগিছে মই চুলি ধুলোঁ তাৰপিছত বায়ে কৈছে ষ্ট্ৰেট কৰি দিওঁ বুলি এতিয়া চাওঁ কি হয় তো মানে চুই বহুত ভাল লাগিছে মোক মানে নিজৰ চুলি নহয় যেন ফিল হৈছে মই বাইদেউৰ ৰুমত আহি অলপ দেৰি বহিছোঁ তাই মোক মানে কৈছে কি চুলি ষ্ট্ৰেট কৰি দিবলৈ কিবা কৰি দিয়ে চাই থাকোঁ তাই কি কৰি দিয়ে আজি মোক ন আৰু মইতো ভালেই পাইছোঁ মই ইয়াত এনেও বৰিং হৈ আছিলোঁ আৰু তাই মোক ক'লে কি তাই মোৰ চুলি অলপ ভাল কৰি দিব চ' সঁচা কিন্তু চুই এতিয়া মোক চফ্ট লাগিছে যি হওক নহওক চফ্ট লাগিছে একদম ভাল লাগিছে কাপোৰ দিছোঁ এইয়া দিদিও আহিলে পিছফালে দিদি কেমেৰা মাৰক কেমেৰা ফটো এইটো ফটোৱে কেমেৰা ভিডিঅ' কেমেৰা হৈ যায় অঁ তোমাৰ ভিডিঅ' কৰি আছে এই মই পলা বুলি কি কথা কওক ন এতিয়া মোৰ চুলি কাৰেণ্ট গ'ল নেকি বাৰু আমাৰ হেৰি মাথা ধুব লাগিব না নালাগে এইটো তেল নহয় এইটো তেল নহয় এইটো চেৰাম হেয়াৰ চেৰাম শুকাই যাব না পিছল কৰে এইটো এই টেম্প'ৰাৰী ষ্টেটত ধোৱাৰ পিছত গুচিয়ে যায় ন গুচি যায়গৈ যদি এতিয়া ঘৰলৈ যাব নহয় কিন্তু কাৰ্লি চুলি ভাল লাগে ন অলপ মানে কাৰ্লি হ'ব লাগে তলত ওপৰত অলপ ষ্ট্ৰেট এইটো টেম্পৰাৰীহে বাইদেউ মই স্পা কৰি দিয়াৰ কাৰণে মানে জিলিকি থাকিব ফাইনেলি হৈ গ'ল বাইদেউ মোৰ চুলি সোপা ইমান ভাল কৰি দিছে মোক একদম চুইয়ে ভাল লাগিছে চফ্ট লাগিছে থেংক ইউ ছ' মাছ আপোনাৰ চব একদম দীঘল নিচিনা লাগিছে মোৰ চুলি সোপা চ' বাই বাই মোৰ এই ব্লগটো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিব তাৰপিছত নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত মই আকৌ আহি থাকিম বাই বাই থেংক ইউ ফৰ ৱাচিং মাই ব্লগ